আহিছিলোঁ ডিফু মানে মই কিছু কামত ইয়াত আহিব লগা হৈছিল। মই ডিফু আহিয়ে মই গম পাইছোঁ যে ইয়াত নতুন প্ৰজন্ম য়ং জেনেৰেশ্যন চিন্স ক্লাছ 8-9ৰ পৰা ল'ৰাই ইয়াত ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰিছে বুলি মই শুনিব পাইছোঁ। এইটো আমাৰ ডিফুৰ বাবে বা কাৰ্বি আংলঙৰ বাবে এইটো অত্যন্ত ভয়ানক কথা। আজি ডিফুৰ নিচিনা অঞ্চলত ইয়াত কেনেধৰণে ড্ৰাগছ সৰবৰাহ হৈ আছে এইটো যথেষ্ট লক্ষণীয়। মই আজি এই আপোনালোকৰ চেনেলৰ যোগেদি মই ইয়াত ৰেছপেক্টেড CM তেখেতক মই ৰিকুৱেষ্ট কৰিছোঁ যে অলপ ষ্ট্ৰিক্ট হওক এই অঞ্চলটোৰ কাৰণে, কাৰণ কাৰ্বি ইউথ মই বহুত দেখিছোঁ। মই যিহেতু এণ্টি ড্ৰাগছৰ ভাইচ চেয়াৰমেন, মই গুৱাহাটীত বহুত দেখিছোঁ যে আমাৰ কাৰ্বি ইউথছখিনি বৰ্তমান সময়ত ড্ৰাগছত আক্ৰান্ত হৈ গৈছে। তেওঁলোকে ড্ৰাগছ খাইছে, কিছুমান ইয়াত মৰিছে, আৰু কাৰ্বি আংলঙৰ নিচিনা এই ঠাই খুব কম বয়সৰ ক্লাছ 8-9ৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ খাব ধৰিছে। ডেট ইজ এ ভেৰি বেড চাইন ফৰ দ্য কাৰ্বি আংলং। ডেট ইজ এ ভেৰি বেড চাইন। গতিকে এইটো যাতে বাঢ়ি নাযায় তাৰ কাৰণে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, আৰু অনাৰেবল CM ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ যে অলপ ষ্ট্ৰিক্ট হওক ইয়াত, কাৰণ বহুত এনেকুৱা ইলিগেল মানুহ আছে যোনে আমাৰ কাৰ্বি ল'ৰা ছোৱালীবিলাকক ড্ৰাগছ যোগান ধৰি আছে। আৰু যদি আমি সজাগ আৰু সচেতন নহওঁ, ইন ফিউচাৰ কিন্তু আমাৰ কাৰণে, আমাৰ য়ং জেনেৰেশ্যনৰ কাৰণে খুব বেয়া দিন আহি আছে। আমাৰ য়ং জেনেৰেশ্যন এতিয়া স্কুলত পঢ়ি থকা অৱস্থাত ইয়াত ড্ৰাগছ খাবলৈ পাইছে। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ, ইয়াত পুলিচ এডমিনিষ্ট্ৰেশ্যনো আছে, পুলিচো আছে, গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আমি যিমান পাৰোঁ এৱেৰ হ'ব লাগে। মই আজি আপোনালোকৰ জৰিয়তে মই ৰাইজক ক'ব বিচাৰিছোঁ, কাৰ্বি আংলংবাসী ৰাইজক, যে আছাম ইজ ইন নাম্বাৰ 9 পজিশ্যন ড্ৰাগছ সেৱনৰ ক্ষেত্ৰত। আৰু আমাৰ এনেকুৱা হৈছে যে বেয়া কাম কৰাৰ কাৰণে নতুন প্ৰজন্ম খুব বাঢ়ি গৈছে। গতিকে 18 বছৰ তলৰ, বিল' 18 years, there is 7 lakhs youths are taking drugs in Assam and lots from কাৰ্বি আংলং। গতিকে এই ফিগাৰটো যাতে বাঢ়ি নাযায়, আমি যাতে কমাব পাৰোঁ, তাৰ কাৰণে আমি কিন্তু চেষ্টা চলাব লাগিব। আৰু মই আমাৰ ইয়াৰে এডমিনিষ্ট্ৰেশ্যনকো কৈছোঁ যে যিমানবিলাক কলেজ আছে কাৰ্বি আংলং কলেজবিলাকত এটা এৱাৰনেছ প্ৰগ্ৰেম ভেৰি চুন আপোনালোকে আৰম্ভ কৰিব লাগে। আমি সদায় আমাৰ কাউন্সিলৰ ফালৰ পৰা, এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ পৰা আমি সদায় ৰেডি আছোঁ যে ডিফু আৰু কাৰ্বি আংলঙৰ ষ্টুডেণ্টছখিনিৰ মাজত আমি সোমাবলৈ ৰেডি আছোঁ। তেওঁলোকক আমি বুজাব লাগিব, গাৰ্জেনক আমি বুজাব লাগিব, কাৰণ আজি চাব, মাক দেউতাকে যেতিয়া এটা ষ্টুডেণ্টক বা নিজৰ ল'ৰা ছোৱালীক যেতিয়া গুৰুত্ব নিদিয়ে বা নিজৰ ল'ৰা ছোৱালীক যেতিয়া ভালকৈ চোৱা চিতা নকৰে, তেতিয়া ল'ৰা ছোৱালী